নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু আসাম পুলিচ তথা অসম পুলিচৰ ফালৰ পৰা আহিছে এটা নতুন নিউজ তথা নতুন নটিফিকেশ্যন আহিছে। আৰু সেই নটিফিকেশ্যনটো কি আহিছে, আপোনালোকে কি কৰিব লাগিব, মই সকলোখিনি ইনফৰ্মেশ্যন আপোনালোকক জনাই দিম। যোনসকল কেণ্ডিডেটে আসাম পুলিচত এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে এই নটিফিকেশ্যনটো আহিছে। আৰু তাত মই আপোনালোকক A to Z সকলো জনাই দিম। ইয়াত আপোনালোকে আহিব লাগিব অসম পুলিচৰ ৰিক্ৰুইটমেণ্ট ছেছন অপশ্যনটোত আহিব লাগিব। মই আপোনালোকৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি দিম আৰু আপোনালোকে লিংকটো খুলি এই পেজটোত আহি যাব। ইয়াত আপোনালোকে উল্লেখ কৰিছে লিষ্ট অফ ৰিজেক্ট কেণ্ডিডেট, অৰ্থাৎ অসম পুলিচত যোনসকলে কেণ্ডিডেট কৰিছিলে তাৰে কিছুমান পোষ্টৰ নামবিলাক ৰিজেক্ট কৰি দিছে, বহুতৰ নাম ৰিজেক্ট কৰি দিছে। আৰু ৰিজেক্টৰ লিষ্টখন আপোনালোকক ইয়াত দিছে। তাৰপিছত আপোনালোকে কি কৰিব লাগিব মই সকলোখিনি আপোনালোকক দেখাই দিছোঁ। এতিয়া আপোনালোকৰ দুটা অপশ্যন আছে, এই দুটা। ছেকেণ্ডখন নটিছখন আহিছে, নটিছখন মই আপোনালোকক খুলি দেখাই দিছোঁ। ইয়াতে আহিছে, এতিয়া আপোনালোকৰ নটিছখন অপেন হৈছে। নটিছখনত কি আছে মই আপোনালোকক দেখাই দিছোঁ। এখন চাওক, আপোনালোকে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আসাম, এইটো আহিছে আপোনালোকৰ নটিছটো 12 ফেব্ৰুৱাৰীত আহিছে। আৰু নটিছটোত উল্লেখ আছে ৰিক্ৰুইটমেণ্ট ফৰ 41 পোষ্ট অফ দ্য জুনিয়ৰ এছিষ্টেণ্ট। জুনিয়ৰ এছিষ্টেণ্টত যোন প্ৰাৰ্থীসকলে এপ্লাই কৰিছিলে সেইসকলৰ কিছুমানৰ নাম ৰিজেক্ট হৈ গৈছে। ইয়াত চাওক আপোনালোকে পায় 1961, অৰ্থাৎ 1961, 1961 জনৰ নাম ৰিজেক্ট হৈছে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ইয়াত উল্লেখ কৰিছে। আপোনালোকে তাৰ কাৰণে যাব লাগিব, অফিচত যাব লাগিব, হেড অফিচ আছে আপোনালোকৰ ইয়াত চাওক, ষ্টেট লেভেলছ পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী। আপোনালোকে ইয়াত যাব লাগিব, এড্ৰেছটোত গৈ পিনি আপোনালোকৰ অৰিজিনেল সকলোবিলাক ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। সেইখিনি আপোনালোকে 14 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত যাব লাগিব। যোনসকলৰ নাম ৰিজেক্ট হৈছে তেওঁলোকে যাব লাগিব, ঠিক আছে। তেওঁলোকৰ কিছুমান ইনকমপ্লিট হৈ আছে ইনফৰ্মেশ্যন, গতিকে আপোনালোকৰ নতুন আকৌ তেওঁলোকৰ ভেৰিফিকেশ্যন ল'ব। যোনসকলৰ ৰিজেক্ট হ'ল আপোনালোকে গম পালে 14 ফেব্ৰুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীৰ ভিতৰত যাব লাগিব, 14 দিন সময় দিছে, ঠিক আছে। এতিয়া আপোনালোকৰ লিষ্টখন কেনেকৈ চাব ৰিজেক্ট হোৱা মই আপোনালোকক দেখাই দিছোঁ। তাৰ কাৰণে আপোনালোকৰ মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত এটা লিংক দিম, আৰু লিংকটোত আপোনালোকে খুলি যাব লাগিব। লিংকটোত খুলি গৈ আপোনালোকে ক্লিক কৰাৰ লগে লগে ৰিজেক্ট লিষ্টখন ওলাই যাব। এইদৰে প্ৰায় 337টা পেজ আছে। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম উল্লেখ আছে। ইয়াত চাব আপোনালোকে, এইটো হৈছে বাক্সা ডিষ্ট্ৰিক্ট। ইয়াত আপোনালোকৰ নিজৰ নাম দিব, ফাদাৰ নাম দিব, ভিলেজ, সম্পূৰ্ণ এড্ৰেছ ইয়াত আপোনালোকৰ দেখা থাকিব, হোম এড্ৰেছ, বয়স পৰ্যন্ত ইয়াত আপোনালোকৰ থাকিব। শ্লাইড তেনেকৈ আপোনালোকে আহি গৈ থাকিব, বিভিন্ন ডিষ্ট্ৰিক্টৰ ইয়াৰ নাম ওলাব। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ ইয়াত চাই ল'ব পাৰিব। যোনখন হয় আপোনালোকে নামটো চাই ল'ব। আৰু যদি আপোনালোকৰ ইয়াৰ নামটো থাকে তেতিয়াহ'লে আপোনালোকে গুৱাহাটী ৰিহাবাৰী য'ত আছে হেড অফিচ, তাত আপোনালোকে গৈ পিনি ডকুমেণ্ট সকলোবিলাক অৰিজিনেল দি পিনি আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। তেতিয়া আপোনালোকৰ একো প্ৰব্লেম নহয়, ঠিক আছে। চ' ভিডিঅ'টো ইমানখিনিয়ে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে বা বুজি নাপায় তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে ফ্ৰেণ্ডসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকে কথাটো নজনাকৈ নাথাকে বা জানিব পাৰে, ঠিক আছে। চ' এতিয়ালৈ ইমানে। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, যিকোনো ইনফৰ্মেশ্যন তেতিয়া লগালগ পাই থাকিব। চ' ইমানেই, ধন্যবাদ।